নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 31 অক্টোবৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মাত্ৰ খবৰটোকে ডাঙৰ খবৰটো হৈছে 126টা সমষ্টিতে ৰাইজৰ দলে 26ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব 2026 অসমত ৰাইজৰ দলে বিজেপি দলক পৰাস্ত কৰিব কংগ্ৰেছে আমাক ঠগিলে কংগ্ৰেছ এটা বিশ্বাসঘাতকৰ দল তিনি গগৈ মাজত ভুল বুজাবুজি সৃষ্টি কৰিছে গৌৰৱ গগৈয়ে যেতিয়ালৈকে অহংকাৰ নকমাব বিৰোধীৰ ঐক্য নহব কংগ্ৰেছে কেৱল নিজৰ ক্ষমতাৰ কথাহে জানে আন একো নাজানে আজিৰ তাৰিখত কংগ্ৰেছে ভাৰতৰ কোনো ৰাজ্যতে অকলে জিকিব নোৱাৰে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে ৰণডংকা বজালে এবাৰ অখিল গগৈ ক্ষমতাৰে বলিয়ান হৈ বিজেপিৰ জনপ্ৰতিনিধিয়ে সংগঠিত কৰিলে ভয়ংকৰ কাণ্ড গাঁওবাসীলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলী চালনা হাতত বন্দুক লৈ সন্ত্ৰাস চলালে পাৰিষদে আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পাৰিষদে সংগঠিত কৰে এই ঘটনা পিএছৰ বন্দুকেৰে নিৰ্বিচাৰ গুলী চালনা পাৰিষদ মঞ্জিত নাইডিঙৰ উত্তৰ কাছাৰ হামৰি পৰিষদীয় সমষ্টিৰ পৰিষদ মঞ্জিত নাইডিং আৰু চিমেণ্ট কোম্পানী নিৰ্মাণৰ বাবে অবৈধ মাটি দখলৰ চেষ্টা ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি সাধাৰণ ৰাইজৰ মাটি কাহিয়নৰ চেষ্টা মাটি দিবলৈ অমান্তি হোৱাত গুলী চলাই ভাবুকি নাইডিঙৰ দেৱালাল গাৰ্লুছৰ ঘনিষ্ঠ পৰিষদ মঞ্জিত নাইডিং ডিমা হাজত ভয় ভাবুকিৰে শাসনৰ অভিযোগ আছে দেৱালাল বাহিনীৰ বিৰুদ্ধে আৰু দেৱালালৰ ক্ষমতাত বলিয়ান হৈ মঞ্জিতে কৰিলে নেকি এই কাণ্ড সকলো জানিও নিচুপ কিয় ডিমা হাছাওৰ চিএম দেৱালাল গাৰ্মুছা 25খন ইছলামিক দেশে গঠন কৰিব ইছলামিক নাটো পাকিস্তানকে ধৰি 25খন ইছলামিক দেশ মিলি গঠন হ'ব ইছলামিক নাটোক প্ৰত্যাহ্বান জনাই একত্ৰিত হ'ব বিশ্বৰ 25খন ইছলামিক ৰাষ্ট্ৰ নাটোক প্ৰত্যাহ্বান জনাই ইছলামিক নাটো নামেৰে ইছলামিক সৈন্য সংগঠন গঠনৰ পৰিকল্পনা ইৰাণত ইজৰাইলৰ আক্ৰমণৰ পিছতে এই যুঁজা ইছলামিক ৰাষ্ট্ৰৰ 25খন ইছলামিক দেশ একত্ৰিত হ'লেই বিপদ বাঢ়িব পাৰে ইজৰাইলৰ ইছলামিক ৰাষ্ট্ৰত যিয়ে ভাবুকি দিব সেই ৰাষ্ট্ৰক জনাব প্ৰত্যাহ্বান সামৰিক মিত্ৰজোঁট গঠনেৰে ইজৰাইলৰ আক্ৰমণৰ পৰিকল্পনা ইৰাণৰ আৰু আয়াতুল্লাহ আলী খামিনেৰ আহ্বানৰ পিছতে ইছলামিক নাটো গঠনৰ যোজা ইজৰাইলৰ বিৰুদ্ধে ইছলামিক শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনাইছিল খামিনে হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিৰাপদ নহয় অসমৰ মুছলমান জীৱনৰ নিৰাপত্তা হেৰুৱাইছে মুছলমানসকলে মুছলমানৰ ন্যায় বিচাৰি গৰজি উঠিলে বাৰু অখিল গগৈ মুছলমান শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলাইছে বিজেপিয়ে উজনি অসমত কিয় অত্যাচাৰ বলি হয় মুছলমান শ্ৰমিকসকল মুছলমানসকলে পাব লাগিব জীৱনৰ সকলো অধিকাৰ মুছলমানৰ সৈতে আৰক্ষীয়ে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ আনিলে অখিল গগৈ চৰচাপুৰৰ মুছলমানক দিয়া হৈছে সন্দেহজনক বাংলাদেশী আখ্যা সন্দেহযুক্ত বাংলাদেশী আখ্যা দি মুছলমানৰ ঘৰ ভাঙি দিছে বিজেপিয়ে সংখ্যালঘু এলেকাত হাজাৰ হাজাৰ মুছলমানৰ আগত অখিলৰ গৰ্জন হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিৰাপদ নহয় অসমৰ মুছলমানসকল 1,73,000 বিনামূলীয়া পকী ঘৰ নিৰ্মাণ কৰিব চৰকাৰে প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে এতিয়া লাভ কৰিব চৰকাৰৰ পকী ঘৰ নতুনকৈ 1,73,000 পৰিয়ালক বিনামূলীয়াকৈ চৰকাৰে দিব ঘৰৰ সুবিধা কেৱল পকী ঘৰেই নহয় লাভ কৰিব বিনামূলীয়া বিজুলী ব্যৱস্থা বৰ্তমান 20 লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী সুবিধা দেৱালীৰ প্ৰাক্ষণত চৰকাৰে কৰিলে আনুষ্ঠানিক ঘোষণা চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত 7 লাখ পৰিয়ালৰ 1,73,000 প্ৰথমে লাভ কৰিব এই সুবিধা
পৰ্যায়ক্ৰমে শ্ৰেণীভুক্ত সকলোৱে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা পকী ঘৰৰ লগতে চৰকাৰে বনাই দিব বিনামূলীয়া লেট্ৰিন অসমত আৰু কেঁচা ঘৰ নাথাকিব বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ এই আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও কৰি দিব চৰকাৰে দীপাৱলীত মানিব লাগিব 10টাকৈ নিয়ম দেৱালীৰ পূৰ্বে বিশেষ SOP পৰিবহণ বিভাগৰ সামান্য ভুলৰ বাবে ভৰিব লাগিব হাজাৰ হাজাৰ টকা গাড়ী বাইক স্কুটি চালকলৈ পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশনা নিয়ম নামানিলে ভৰিব লাগিব 25,000 পৰ্যন্ত জৰিমনা কি নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা কি ভুলৰ বাবে কিমান টকাৰ জৰিমনা ভৰিব আপুনি খুৰামত্ত হৈ গাড়ী চলালে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি হেলমেট নোহোৱাকৈ বাইক স্কুটি চলালে 1,000 টকাৰ জৰিমনা বাতিল হ'ব 3 মাহলৈ আপোনাৰ লাইসেন্স আপুনি লাইসেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব 5,000 টকা সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে ভৰিব লাগিব আপুনি 1,000 টকা আনহাতে তীব্ৰ গতিত বাহন চলালে ভৰিব লাগিব 2,000 টকা ইয়াৰ লগতে বিপদজনকভাৱে উদ্ভণ্ডালি কৰি গাড়ী চলালে ভৰিব লাগিব 5,000 টকা বাইক স্কুটিত 3জনকৈ উঠিলে ভৰিব লাগিব 1,000 টকা ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব 2,000 টকা মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ভৰিব লাগিব 5,000 টকা আৰু কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা লগতে তেওঁলোকে নাপাব 25,000 পৰ্যন্ত লাইসেন্স আনকি বাতিল হ'ব গাড়ীৰ পঞ্জীয়নো অভিভাৱকৰো জেল হ'ব 3 বছৰ পৰ্যন্ত আন্দোলনৰ প্ৰভাৱ নে মুখ্যমন্ত্ৰীৰ পাব্লিচিটি স্থান দীঘলী পুখুৰীৰ গছ কটাৰ পৰিৱৰ্তে উৰণ সেতু নিৰ্মাণৰ বিকল্প সন্ধানৰ নিৰ্দেশ হিমন্তৰ আন্দোলনৰ প্ৰভাৱ নে চৰ্চাত থাকি ভাল পোৱা মুখ্যমন্ত্ৰীৰ আন এটা পাব্লিচিটি স্থান শেহতীয়াকৈ দীঘলী পুখুৰী অঞ্চলৰ আশে-পাশে থকা প্ৰাচীন গছবোৰক সুৰক্ষা দিয়াৰ বাবে জনসাধাৰণৰ তীব্ৰ আহ্বানৰ পাছতে বিকল্প বিচাৰি উলিওৱাৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী মুৰব্বীৰ সৈতে ন্যায়াধীশৰ সাক্ষাতৰ অৰ্থ এইটো নহয় যে কোনো চুক্তি হৈছে মন্তব্য DY চন্দ্ৰচূড়ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে স্পষ্ট কৰি দিছে যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে যেতিয়া ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰৰ মুৰব্বীক সাক্ষাৎ কৰে তেতিয়া তেওঁলোকে কেতিয়াও বিচাৰাধীন গোচৰৰ বিষয়ে আলোচনা নকৰে বিহালীত নিৰ্বাচনী প্ৰচাৰৰ মাজতে গৌৰৱ গগৈ মুখত বিলাতী সুৰা আৰু ৰিপুণ বৰাৰ মুখত গাখীৰৰ প্ৰসংগ 13 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনক লৈ ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী ৰাজনৈতিক দল জোৰদাৰ প্ৰচাৰত ব্যস্ত কংগ্ৰেছৰ প্ৰতিনিধিসকলো মঙলবাৰে বিহালীত কংগ্ৰেছৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে লোকসভাত বিৰোধীৰ উপদলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ বিহালী সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰাজুলিৰ ৰাজহুৱা সংঘৰ ৰংঘৰ মঞ্চত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দীপাৱলীৰ পূৰ্বে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা কিমান বজাৰৰ পৰা কিমান বজালৈ ফুটাব পাৰিব ফটকা আজি পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত সমূহ ৰাজ্যবাসীলৈ শুভকামনা জনালে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পিছে পোহৰৰ উৎসৱৰ নামত যাতে কোনেও কান্দিব লগা নহয় তাৰ প্ৰতি সাৱধান হোৱাৰ আহ্বান সমাজৰ প্ৰতিজন লোকক সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ফটকা ফুটোৱাৰ আহ্বান প্ৰশাসনৰ স্থান নাপালে গৌৰৱ গগৈ মহাৰাষ্ট্ৰত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ তালিকা প্ৰকাশ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিছে তাৰকা প্ৰচাৰকসকলৰ তালিকা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীকে ধৰি বহু বৃহৎ নেতাৰ নাম এই তালিকাত আছে শচীন পাইলট কানহাইয়া কুমাৰ আৰু ইমৰান প্ৰতাপ গড়ীকো এই তালিকাত স্থান দিয়া হৈছে
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামা, উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিৰ নামো কংগ্ৰেছৰ 40জন তাৰকা প্ৰচাৰক তালিকাত আছে।